এইকেইদিন কি হৈছে নাজানো, ঠাণ্ডাটো যে ইমানেই পৰিছে, ৰাতিপুৱা নে সন্ধিয়া ধৰিবই নোৱাৰি। উঠাৰ লগে লগে আন্ধাৰ কামলা লগালেও যে মানে কামবিলাক সিজি নুঠে। আজি মানে মই ঘৰত মানে কামলা এজন লগাইছোঁ, যিহেতু আমাৰ জেউনাকীখন ভাঙি গৈছে। আৰু এতিয়া মানে বৰ্তমান মই চাহ বনাবলৈ আহিলোঁ। চাহ বনাবলৈ আহি দেখিলোঁ যে টেমাত চেনি অলপ না বোলো ভৰাই লওঁ। আৰু ৰাতিপুৱাতে তেওঁ ভাত খাই, যিহেতু ভাত দিব লাগিব আৰু দুপৰীয়ালৈ বনাব হ'বই। দিনটো ইমানেই ছুটি হৈছে, এসাঁজ বনোৱাৰ পিছত আৰু এসাঁজ বনাবলগীয়া হৈ যায়। এইফালে আমাৰ দেউতাহঁতে ৰাস্তাতে ধুনীয়াকৈ বাঁহবিলাক কাটি কুটি আজৰি হৈছে। বাকী আমাৰ এইফালে মানুহ বহুত চিঞৰ বাখৰটো হৈয়ে থাকে, একদম ৰাস্তা কাষতে ঘৰ যিহেতু। আৰু মানুহজনক ভাতকেইটা দিয়া হোৱাৰ পিছত আজৰি হ'ম বাৰু ৰাতিপুৱা, আৰু দুপৰীয়ালৈ বাৰু আকৌ যোগাৰ কৰিবলৈ সময় হ'ব। বাকী মই এইফালে দালি বহাই দিলোঁ প্ৰেছাৰ কুকাৰতে, আজি সোনকালে হোৱাৰ কাৰণে, নহ'লে বোলো দেৰি হৈ যাব। এইফালে 11টামান বাজিলেহিয়ে মই ভাত মানে বনোৱালে। এইফালে প্ৰেছাৰ কুকাৰত দিয়াৰ কাৰণে গোটা হৈ যায় দালিখিনি, খাবলৈও ভাল নালাগে। তথাপি আজি উপায় নাই, বোলো দালিতে আলু দিছোঁ আৰু ৰাতিপুৱা ভাত খোৱা আৰু আলু পিটিকা দি দিয়া হ'ব। এয়া মোৰ দালি হৈ গৈছে, আৰু দুপৰীয়ালৈও বেলেগ যোগাৰ কৰিবই লাগিব। বাকী যিয়ে নহয়, মানুহজনক ভাতকেইটা দি ল'লোঁ বাৰু। আৰু আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে, লাইক আৰু কমেণ্ট এটা কৰিব নাপাহৰিব।